নমস্কাৰ গুড মৰ্নিং সকলোকে ৰাতিপুৱা আহি ওলাইছোঁ বাইহাটা চাৰিআলি এয়া হাইৱে ওচৰতে আছোঁহি আৰু এতিয়া চাহ খাবলৈ সোমাইছোঁ একচুৱেলি বিয়া এখন আছে মাহীৰ ল'ৰাৰ জীয়েকৰ সৰু বিয়া দীঘলীয়া সম্পৰ্ক চ' বিয়া খাবলৈ আহিছোঁ আজি ৰিটাৰ্ণো হ'ম চ' আমি ৰাতিপুৱাই আহি পাইছোঁহি ইয়াত এতিয়া চাহ খাব সোমাইছোঁ দোকানত অলপ গৰম গৰম চাহ খাই লওঁ তাৰপিছত বিয়া ঘৰত গৈ আছোঁ দেখুৱাই আছোঁ সৰুতে আহা অলমষ্ট 10-12 বছৰ হৈ গ'ল আৰু আজি আহি আছে ভাল লাগিছে চিনাৰীবিলাক চাই বাটতে পালোঁ পলাশ এজোপা ৱাও ইমান যে ধুনীয়া হাই হাই আৰু এয়া বিয়া ঘৰত সোমাইছোঁ এইগৰাকী আমাৰ আইতা মানে মাহী আইতা ৰাতিপুৱাই আহি পাইছোঁ যিহেতু চিৰা দৈৰ লগতে মিঠাই অকণমান খাই লৈছোঁ এখন ধুনীয়াকৈ সজাইছে তাত বহিব কইনা আৰু কেমেৰামেনো আহি পাইছে এইটো মোৰ ভাইটি আজি প্ৰায় 10-12 বছৰ পিছত আহিছোঁ মাহী এটাৰ ঘৰলৈ এইটো মানে আইতাহঁতৰ পুৰণি ঘৰ আৰু য'ত বিয়া হৈ আছে সেইটো নতুন ঘৰ বনাইছে চ' এইটো পুৰণি ঘৰ আইতা এতিয়া ইয়াতে থাকে আগৰ ঘৰ আৰু এইখন আইতাৰ তাঁতশাল আৰু এই ভাগ কাম অলৱেজ মোৰ তাতেই পৰে মোৰ ভাগতেই পৰে মানে মেকআপ কৰি দিয়াটো মাহীক মই মেকআপ কৰি দি আছোঁ দেই এইফালে কইনাও ৰেডি হৈ মেকআপ কৰি আছিলে দেই ইমান টাইমে কি বুলি ক'ম এইটো কোন এইটো সৰু জেঠীমাক কইনাৰ এইটো ডাঙৰ জেঠীমাক এইটো কইনা আৰু বহুত বছৰৰ পিছতে চবকে লগো পাইছোঁ ইয়াতে ভাল লাগিছে লাইক বহুতটো এনেকুৱা হৈছে যে সৰুতে দেখা এতিয়া ডাঙৰ হৈ গ'ল পোৱালিকেইটা মানে মাহীৰ ছোৱালী হওক মাহীৰ ল'ৰা হওক তেনেকুৱা ধৰণৰ আৰু ইয়াত কোনোবা MLA নিচিনা মানুহ এজন আহিছিলে চ' তেখেতৰ লগত পুলিচো আহিছিলে মই বোলো কিবা গড়বড় হ'ল নেকি বাৰু বিয়াত আৰু এতিয়া খানা খোৱাহে কথা আৰু বিয়া খাবলৈ আহিছোঁ যিহেতু বিয়া খোৱা ইজ ইম্পৰ্টেণ্ট এইবোৰ চব আমাৰ মামা আইতা মাহী পেহী নাই চৰি এইবিলাক চব মাৰ বংশৰ দেই এজনী আমাৰ মামাৰ ছোৱালীজনী তাইও তামোল খাব গৈছে তামোল খাই বোলে এইটো আমাৰ মামা লাগে বাট মোতকৈ বয়সত চাগে অলমষ্ট 3-4 বছৰ সৰু হ'ব কিন্তু মোৰ মামা লাগে গাঁৱৰ সম্পৰ্কবিলাক কিবা বেলেগ ধৰণৰ ন গ্ৰীণ পিন্ধাজনী আমাৰ আইতা এইটো আইতাৰ ভনীয়েক মানে মাহী আইতা আৰু মাহী আইতা মানে 3গৰাকী ভনী আজি একেলগে ভাইৰেল কৰিম মই তোমাক এই দুজনী মোৰ ফেভৰেট কাজিন আগত খুব গৈছিলোঁ সিহঁতৰ ঘৰত তাইও আমাৰ ঘৰত আহে বাট এতিয়া নাই বহুত বছৰে হ'ল লগ পোৱা এজন মোৰ মামা আচলতে চবৰে লগত মই ভিডিঅ' আৰু ফটো উঠাইছোঁ এইবাৰ বিকজ আকৌ কেতিয়া জানো লগ পাম 10 বছৰ পিছত নে 5 বছৰ পিছত কোনে জানে গতিকে এইবাৰে আহিছোঁ মই 10 বছৰ পিছত চ' চবৰে ফটোজ ভিডিঅ'জ লৈ লৈছোঁ দাস মেমৰিজৰ কাৰণে আৰু এইটো বস্তু যিহেতু আপলোড হৈও থাকিব চ' কেতিয়াও হেৰাইও নাযায় মন গ'লে কেতিয়াবা ওলাই চাব পাৰিম আৰু শেষত তামোল এখন খালোঁ বিয়াত তামোল নাখালে হ'বনে গাঁৱৰ বিয়াৰ এইটো বস্তু চবচে বেষ্ট পাৰ্ট হয় যে তামোল খাবলৈ দিয়ে আজিকালি তামোলবিলাকত মুখত লৈ তামোলে খাব নিদিয়ে দেখিছিলোঁ পলাশৰ গছজোপা তাত ফটো আৰু ভিডিঅ'টো নোলালেকৈ মানে মই শান্তি পোৱা নাছিলোঁ চ' কেইটামান ফটো আৰু ভিডিঅ' উঠিবলৈ গ'লোঁ আকৌ কেতিয়া পাওঁ জানো সেইটোৱে চ' আজিলৈ বাই